এইটো ক্লাছ 10 ৰিষ্টাৰ্ট সিৰিজৰ পাৰ্ট 4 ভিডিঅ'। এই ভিডিঅ'ত আমি তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ৰ ইম্পৰ্টেণ্ট টপিক আৰু ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম, যিবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু এইবোৰ আমি তোমালোকৰ প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ, প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইচিছ কৰি আমি তোমালোকৰ কোৱেশ্চন আৰু টপিকবোৰ লৈছোঁ। এইবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন অহাৰ সম্ভাৱনা বেছি আছে। আৰু যদি কোনোবাই ৰিষ্টাৰ্ট সিৰিজৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে চাই ল'বা। তেনেহ'লে বোলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথম চেপ্টাৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো ইয়াৰ ইম্পৰ্টেণ্ট টপিক 1 নম্বৰ টপিকটো হ'ল তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা, তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। নেক্সট 2 নম্বৰ যিটো তোমালোকক দিয়া আছে সেইটো হ'ল তাপগ্ৰাহী বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। তো তোমালোকে এইটো ভালকৈ পঢ়িবা যে তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে আৰু ইয়াৰ উদাহৰণ পঢ়িবা। 3 নম্বৰ টপিকটো হ'ল জাৰণ বিজাৰণ বিক্ৰিয়া। তো জাৰণ বিজাৰণ বিক্ৰিয়া কি হয় ইয়াৰ তোমালোকে ডেফিনেশ্যন পঢ়িবা। তাৰপিছত 4 নম্বৰত তোমালোকক দিয়া আছে ক্ষয়ীভৱন বুলিলে কি বুজা, এইটো তোমালোকৰ এটা ডেফিনেশ্যন দিয়া আছে, তোমালোকে এইটো ভালকৈ পঢ়িবা। তাৰপিছত 5 নম্বৰত তোমালোকক এটা ইম্পৰ্টেণ্ট কোৱেশ্চন বা টপিক দিয়া আছে, সেইটো হ'ল অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়া লগতে ইয়াৰ উদাহৰণ। এইটো টপিক তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহি থাকে। নেক্সট 6 নম্বৰত তোমালোকে পঢ়িবা ৰেডক্স বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। আৰু 7 নম্বৰত কিছুমান ইম্পৰ্টেণ্ট তোমালোকে সন্তুলিত সমীকৰণ পঢ়িবা। তো চেপ্টাৰ 1ৰ পৰা তোমালোকে এইকেইটা বস্তুৱে পঢ়িবা, তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। তাৰপিছত নেক্সট টপিকটো হ'ল তাপগ্ৰাহী বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। 3 নম্বৰ হ'ল জাৰণ বিজাৰণ বিক্ৰিয়া। 4 নম্বৰ হ'ল ক্ষয়ীভৱন বুলিলে কি বুজা। 5 নম্বৰ অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়া লগতে ইয়াৰ উদাহৰণ। 6 নম্বৰ ৰেডক্স বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। 7 নম্বৰ সাম ইম্পৰ্টেণ্ট সন্তুলিত সমীকৰণ। তাৰপিছত চেপ্টাৰ 2 এচিড ক্ষাৰক আৰু লৱণ। ইয়াৰ পৰা তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হ'ল pH স্কেল। ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহে। নেক্সট 2 নম্বৰ তোমালোকৰ ইম্পৰ্টেণ্ট টপিকটো হ'ল প্ৰশমন বিক্ৰিয়া আৰু ইয়াৰ উদাহৰণ। এইটো তোমালোকৰ 2019ত আহিছে, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট 3 নম্বৰ টপিকটো হ'ল তোমালোকৰ বেকিং সোডা, ব্লিচিং পাউডাৰ আৰু কাপত ধোৱা সোডা। তোমালোকক বেকিং সোডাৰ ব্যৱহাৰ, ব্লিচিং পাউডাৰৰ ব্যৱহাৰ, কাপত ধোৱা সোডাৰ ব্যৱহাৰ আৰু ইয়াৰ টপিকৰ আণ্ডাৰত এই টপিকটোত তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কথা আছে বা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, সেইবোৰ তোমালোকে ভালকৈ পঢ়িবা। তো তোমালোকে এই টপিকটো পঢ়িবা, বেকিং সোডা, ব্লিচিং পাউডাৰ আৰু কাপোৰ ধোৱা সোডা। নেক্সট 4 নম্বৰ ইম্পৰ্টেণ্ট টপিকটো হ'ল প্লাষ্টাৰ অফ পেৰিছ। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত 5 নম্বৰটো হ'ল জিপছাম। ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহে। 6 নম্বৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাখিছোঁ, এচিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট 7 নম্বৰ এটা কোৱেশ্চন ৰাখিছোঁ, ব্লাইন কি, ব্লাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি উৎপন্ন হয়, অপূৰক বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা। নেক্সট 8 নম্বৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাখিছোঁ, বেকিং পাউডাৰৰ ৰাসায়নিক সংকেত কি। নেক্সট 9 নম্বৰ এটা কোৱেশ্চন ৰাখিছোঁ, কেঁচা গাখীৰৰ pHৰ মান 6, ই দৈত পৰিণত হ'লে pH সলনি হ'বনে। তো এইটো তোমালোকৰ এটা কোৱেশ্চন ৰাখিছোঁ। তো এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইম্পৰ্টেণ্ট টপিক চেপ্টাৰ 2ৰ পৰা। আকৌ এবাৰ কৈছোঁ কি কি পঢ়িবা, pH স্কেল, প্ৰশমন বিক্ৰিয়া ইয়াৰ উদাহৰণ, বেকিং সোডা, ব্লিচিং পাউডাৰ, কাপত ধোৱা সোডা, এই টপিকটো পঢ়িবা। 4 নম্বৰ প্লাষ্টাৰ অফ পেৰিছ, 5 নম্বৰ জিপছাম, 6 নম্বৰ এটা কোৱেশ্চন আছে এচিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে। 7 নম্বৰ এটা কোৱেশ্চন ৰাখিছোঁ। তাৰপিছত 8 নম্বৰত পঢ়িবা বেকিং পাউডাৰ ৰাসায়নিক সংকেত কি। 9 নম্বৰ কেঁচা গাখীৰৰ pHৰ মান 6, ই দৈত পৰিণত হ'লে pH সলনি হ'বনে। তো তোমালোকে এইকেইটা কোৱেশ্চন আৰু টপিক ভালকৈ পঢ়িবা। তো চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ৰ পৰা তোমালোকে এইকেইটা টপিক আৰু এইকেইটা কোৱেশ্চন ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে আৰু আমি নেক্সট চেপ্টাৰৰ পৰা তোমালোকৰ অতি সোনকালে লৈ আহিম। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা। যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে ৰিষ্টাৰ্ট সিৰিজৰ আগৰ ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে আজি ভিডিঅ'টো তোমালোকক চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।